তই কেনে আহিছ মই কি কৰো শুনিব নাই তই কেনে আহিছ মই কি কৰো শুনিব নাই তই কেনে আহিছ মই কি কৰো শুনিব নাই অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ 1 নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে তই কেনে আহিছ মই কি কৰো শুনিব নাই তই কিয় আহিছ শিৱসাগৰত খেলিম, শিৱসাগৰত আৰু এটা কথা মই এইটো সদায় মুখ্যমন্ত্ৰীক কওঁৱে যে আপুনি জালুকবাৰীত এই বাহিৰৰ বেংগলী মানুহ, বিহাৰী মানুহ, মাৰোৱাৰী মানুহ আনি জিকি আছে, এবাৰ শিৱসাগৰত আহক না। ইমান খিলঞ্জীয়া কয়, খিলঞ্জীয়া ঠাইডোখৰত একবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু মই একেলগতে খেলোঁ। থেংক ইউ। ডক্টৰ জ্ঞানশ্ৰী বৰাই